নমস্কাৰ বন্ধুসকল, মই আকৌ আহিছোঁ আপোনালোকৰ ওচৰত এটা টপিক লৈ। আপোনালোকে যিকোনো PDF ফাইল এডিট কৰিব পাৰিব। ফাইলটো এডিট কৰাৰ বাবে আপোনালোকে ক্ৰম ব্ৰাউজাৰত যাই PDF এডিটৰ বুলি মাৰিব। অলপ ডিষ্টাৰ্ব দি আছে, ষ্টেপ বাই ষ্টেপ আপোনালোকে চাব, নহ'লে বুজি নাপায় ভিডিঅ'টো স্কিপ নকৰি। তো মই এতিয়া মাৰিলোঁ PDF এডিটৰ। PDF এডিটৰ মাৰাৰ পিছত ইজি টু ইউজ অনলাইন PDF এডিটৰ সাজেদা বুলি আহিব, তাত যাব আৰু আপলোড PDF ফাইলত কৰিব। আপোনাৰ যেটো PDF ফাইল এডিট কৰিব লগা আছে, মোৰ যেনিবা এটা PDF ফাইল এডিট কৰি আপোনালোকক দেখাই আছোঁ। তো মই PDF ফাইলটো আপলোড কৰিলোঁ। আপলোড কৰাৰ পিছত চাওক, ফয়জুৰ হকৰ জেগাত HP লাগি আছে, মই P2 সলাই O লিখি দিম, তাত O লিখিলোঁ। তাৰপিছত আৰু যদি আছে আপোনালোকে কৰিব পাৰিব। আপোনালোক খালি জাষ্ট বুজোৱাৰ কাৰণে এটা উদাহৰণ দি আছোঁ। যিকোনো ৱাৰ্ড আপোনালোকে এডিট কৰিব পাৰিব PDF ফাইলত। তো ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে, শ্বেয়াৰ, ছাবস্ক্ৰাইব, লগতে বেল আইকনটো মাৰি ৰাখিব পৰৱৰ্তী ভিডিঅ'টো পোৱাৰ বাবে। আৰু আনকো দেখাৰ বাবে সুযোগ কৰি দিয়ক, শ্বেয়াৰ কৰি। মই PDF ফাইলটো এডিট কৰিলোঁ, লগতে ডাউনলোড কৰিলোঁ। ডাউনলোড কৰি আপোনালোকে ৰাখিব পাৰে, প্ৰিণ্টো কৰিব পাৰে। তো ডাউনলোড হৈ আছে ফাইলটো। ডাউনলোড হৈছে, মই এতিয়া আপোনাক প্ৰিভিউ কৰি দেখাই আছোঁ। চাওক, ফয়জুৰ P য'ত লাগি আছিল তাত হক হৈ গৈছে, আৰু চলমান আলী মণ্ডল য'ত কৰিছিলোঁ চলমান আলী মণ্ডল হৈ গৈছে। কাটাজাৰৰ জেগাত মই ৰাজস্থান কৰিছিলোঁ, ৰাজস্থান হৈ গৈছে। তো ভিডিঅ'টো দেখাৰ বাবে আপোনালোকক ধন্যবাদ, আৰু ভালো থাকক, সুস্থ থাকক। পৰৱৰ্তী ভিডিঅ'টো পোৱাৰ বাবে বেল আইকন আৰু ছাবস্ক্ৰাইব কৰি ৰাখক। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।